সমাগত পৌৰসভা নিৰ্বাচন সকলো উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত গোৱালপাৰা চহৰৰ এইবাৰ নিৰ্বাচনী প্ৰচাৰ ব্যতিক্ৰম একে পৰিয়ালৰ দুই বুৱাৰীৰ নিৰ্বাচনী যুঁজ এই যুঁজে আকৰ্ষিত কৰিছে গোৱালপাৰাবাসী ৰাইজক প্ৰয়াত অধিবক্তা কেশৱ নাথৰ বৰপুত্ৰ ইন্দ্ৰজিৎ নাথৰ পত্নী মানসী দাসে ব্যাপক তৎপৰতাৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ আনহাতে কেশৱ নাথৰে সৰুপুত্ৰ প্ৰসেনজিৎ নাথৰ পত্নী অৰূপা দাসে বিজেপি দলৰ টিকট লাভ কৰি নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে নিৰ্বাচনীত জয়লাভ কৰি বিশুদ্ধ খোৱা পানী আৰু ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰিব বুলিও আশ্বাস দিয়ে অৰূপা দাসে খেলি মেনুকা কিবা যি কি নহওক তেওঁলোকৰ মানে যিমানখিনি পাৰোঁ আমি এনেই তেওঁলোকক সহায় কৰিব বহুত চেষ্টা কৰিছিলোঁ আগতেও মানে হেৰি হিচাপে এনে আমি সিহঁতৰ যিখিনি দেখি থাকোঁ আৰু সেইখিনি তো এতিয়া আৰু যিহেতু মই সেইটো লাইনতে গ'লোঁ তো এতিয়া মানে ভালকৈ সিহঁতৰ হেৰিখিনি কেনেকুৱা কিমানখিনি অসুবিধাৰ সন্মুখীন হয় আচলতে সিহঁতে তো সেনেকৈ সেই বুজ ল'বলৈ গৈ মই দেখিছোঁ যথেষ্ট অসুবিধা তেওঁলোকৰ পানীৰ পৰা আদি কৰি তেওঁ চৰকাৰেতো বহুত আঁচনি দিছে আমাক কিন্তু তেওঁলোকে সেই আঁচনিখিনিৰ সুবিধা ল'ব পৰা নাই তেওঁলোকক মই সুধিছোঁ কি কাৰণত ল'ব পৰা নাই বা তেওঁলোকে আগৰ হেৰিৰ ওচৰত তেওঁলোকে কিয় যোৱা নাই ৱাৰ্ড কমিশ্যনাৰে কিয় বস্তুখিনি দিব পৰা নাই চৰকাৰেতো তেওঁলোকক দিয়াৰ কাৰণে দিছে আৰু এই বদনামটোৰ ভাগি কিন্তু চৰকাৰে হৈছে আজি মই কোনো প্ৰাৰ্থী মানে দলৰ পৰা পোৱা নাই বা কি সেইটোৰ কাৰণে মই যে কোনোবা দলৰ বা চৰকাৰৰ বদনাম কৰিম সেইটো নহয় মই নিৰ্দলীয় এইকাৰণে হৈ উঠিবৰ কাৰণে মই সাহস কৰি আছোঁ কাৰণ এই মানুহখিনিয়ে মোৰ ভৰসা আৰু মানুহখিনিৰ কাৰণে মই উঠিছোঁ এতিয়া একেটা পৰিয়ালৰ দুইগৰাকী বুৱাৰী নিৰ্বাচনী যুঁজত আকৰ্ষণীয় হৈ পৰিছে গোৱালপাৰা চহৰত ব্যুৰো ৰিপৰ্ট বাতৰি 24